সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ নৱম বাৰ্ষিক পশ্চিম ধেমাজি অধিৱেশনত উপস্থিত থকা সমূহ দৰ্শকবৃন্দ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা সমূহ বিপ্লৱী বন্ধুসকল জয় জয়তে আপোনালোক সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰি আমি আজি আৰম্ভ কৰিব বিচাৰিছোঁ সমন্বয়ৰ বাৰেৰ ভনীয়া কৃষ্টি দল। ইয়াত আমি সাতোটিকৈ কৃষ্টি জনগোষ্ঠী নৃত্য পৰিৱেশন কৰি এইখিনি কৰিবলৈ যাওঁতে যদি আমাৰ কোনোবাখিনি নাচ তাল সুৰ সংসাৰ ইত্যাদিখিনি যদি ভুল হৈ যায় সেইখিনি আঙুলিয়ে দি আগলৈ আমাক আগবাঢ়ি যাবলৈ কৃতাৰ্থ কৰে যে এয়া আজি আৰম্ভ কৰিব বিচাৰিছোঁ চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ নেতৃত্বত অহা বাৰেৰহণীয়া কৃষ্টি। অসমৰ অন্যতম এটি জনগোষ্ঠী হৈছে বড়োসকল। তেওঁলোকে বহাগ মাহত বৈশাখ নামেৰে তেওঁলোকৰ বিহু পালন কৰে। বৈশাখত পৰিৱেশন কৰা নৃত্য তেওঁলোকে বৈশাখ বুলিও কয়। আহকচোন আমি সকলোৱে একেলগে উপভোগ কৰোঁ বড়োসকলৰ নৃত্য বা বৈশাখ।
বিহু দুমাহী বুলি কয় ডেকা গাভৰুসকলে চেক মৈগত পালন ঘূৰালে নাচি নাচি আগত পাহৰা হ'ল তেওঁলোকৰ এই বিহু এয়া আপোনালোকৰ আগত আমি পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ তাৰ জনগোষ্ঠীয় নৃত্য লাইলা হিন্দী গীতৰ মাজেৰে আংশিক ৰূপত নিজকে দাঙি ধৰা অসমৰ এক অন্যতম জনগোষ্ঠী হৈছে তিৱাসকল তেওঁলোকে বহাগ বিহুত ঢোল পেঁপালৈ নিজৰ সংগীত সুৰত বিহু পালন কৰে আৰু তাতে নৃত্য পৰিৱেশন কৰে এয়া আপোনালোকৰ আগত তেওঁলোকৰ নৃত্য শস্য শ্যামলা ৰূপহী অসমৰ মনোমোহা প্ৰাকৃতিক দৃশ্যত মুগ্ধ হৈ সুদূৰ উৰিষ্যা আদি ৰাজ্যৰ পৰা আহি এটি কলিকটি পাতক সাৱটি লোৱা এই জনগোষ্ঠী হ'ল অসমৰ চাহ জনগোষ্ঠী মাদলৰ সেৱে সেৱে তেওঁলোকৰ ঝুমুৰ নৃত্য এয়া আপোনালোকৰ আগত ৰাভাসকলে স্বকীয় নিয়মৰ মাজেৰে বিহু পালন কৰে। তেওঁলোকৰ লোক উৎসৱ হ'ল বাইখ। বাইখত গোৱা
চাফৰা গীতবোৰ বিহু গীতৰ দৰে আৱেগ কল্পিত ডেকা গাভৰু মনৰ স্বতঃস্ফূৰ্ত প্ৰকাশ এয়া তেওঁলোকৰ জনগোষ্ঠীয় নৃত্য আপোনালোকৰ আগত নৈপৰীয়া জনগোষ্ঠী মিচিংসকল তেওঁলোকে ঐনিতমৰ তালে তালে তেওঁলোকৰ গুমৰাগ নৃত্য পৰিৱেশন কৰে আহকচোন আমি সকলোৱে তেওঁলোকৰ নৃত্য উপভোগ কৰোঁ অসমৰ এক অন্যতম জনগোষ্ঠী হৈছে হাজংসকল তেওঁলোকে বহাগ মাহত ৰং ধেমালিৰে তেওঁলোকৰ বিহু পালন কৰে এই বিহুতেই তেওঁলোকে পৰিৱেশন কৰে লেৱা দানা আমি এই আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ আগবাঢ়িছোঁ লেৱা দানা নৃত্য